এদিন নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব, আৰু যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ব'ৰক তেতিয়াহ'লে আজি আমি ভিডিঅ'টো আৰম্ভ কৰিম। এয়া দেখিছে আমাৰ গাঁৱৰ পাছফালে এয়া এইখন হ'ল সুদূৰ দূৰত দেখিছে যিখন গাঁও, এখন তিনিআলি সন্দিকৈ গাঁও। আমাৰ পাছপিনৰ গাঁওখন, আমাৰ ইয়াৰ পাছপিনে গোটেই ৰাস্তা যিটো গৈছে তিনিআলি সন্দিকৈ গাঁৱলৈ, গোটেই বানপানী হৈছে। বানপানী মানে সেনেকৈ ভয়ানক বানপানী নহয়, আপোনাৰ এই দিহিং নৈখন আপোনাৰ এটা অংশ পানী এই পিনৰ পৰা আহিছে, এইটো ছাইডৰ পৰা আহিছে, সেইটো কাৰণে ইয়াত পানী হৈছে। এনেকৈ মই জনাত এনেকৈ দেখা নাই বানপানী হোৱা। আগতে এবাৰ দেখিছিলোঁ এনেকৈ সেই আপোনাৰ পোষ্টটো ছাইডৰ পিনৰ পৰা আহিছে পানী, হৈ পানী ফাটি এই ছাইডৰ পিনৰ পৰা আহিছে পানী, আপোনালোকে গম পাইছে। ইয়াত দেখিছোঁ, দেখুৱাইছোঁ মই আপোনালোকক। এইটো ছাইডৰ পৰাই পানীটো আহিছে, এইটো ছাইডৰ পৰা অহাৰ কাৰণেহে এইপিনে পানী হৈছে, নহ'লে পানী হোৱাৰ সম্ভাৱনা সেনেকৈ নাই। আৰু বিশেষকৈ ওচৰত সেনেকৈ ডাঙৰ নদী নাই, দিহিং নদীখন আছে, সেই দিহিং নদীখন এয়া দেখিছে পূৰা পানী সোঁতত হেৰি কৰি আছে। এয়া আমাৰ ভৈৰৱ গগৈ আপোনাৰ এয়া হেৰি কৰি আছে, গোটেই পানী বাঢ়িছে, যথেষ্ট পানী বাঢ়িছে। মানে কি হয়, গোটেইখন দিছেনে জলমগ্ন হৈছে। পানী মানে সিমান পানী নহয়, মানে কি হয় আপোনাৰ আমাৰ তাৰ আলিবিলাক ডাঙৰ ডাঙৰ যেন, লখিমপুৰ জিলাৰ এই আলিবিলাক ডাঙৰ ডাঙৰ, তথাপিতো সেই আলিবিলাক বঙিয়াবিলাক ডুব খাইছে। এয়া তিনিআলি সন্দিকৈ গাঁও বুলি ক'ব লাগিব এখন, তিনিআলি সন্দিকৈ এই ৰাস্তা এইডোখৰতে এটা হেৰি আছিলে, পুল আছিলে, পুলটো হেৰি হৈছে চাগে, ডুব খাই আছে, পানী গৈছে কাৰণে। এয়া এইপিনে আহিছে পানীটো, এইপিনৰ পৰা পানীটো আহে, এইপিনৰ পৰা পানীটো অহাৰ কাৰণেহে এইটো এনেকৈ পানী হৈছে, নহ'লে এনেকৈ পানী হোৱাৰ সম্ভাৱনা নাই। এয়া দেখিছে আপোনালোকে পূৰা সম্পূৰ্ণ পানী, পূৰা পানী মানে আপোনাৰ কি হয়, গোটেই গাঁৱত সোমনা সেয়া দেখিছে, সেয়া গৰু হেৰি হৈ আছে, ৰাস্তাই গৈ আছে, ইয়াত দেখুৱাইছোঁ, মই জুম কৰি দেখুৱাইছোঁ।